2025-তকে BPFৰ লগত আপোনালোকৰ মিত্ৰতা হ'ব পাৰে। কিবা এটা আলোচনা কৰি আছে এটা পৰ্যায়ত যে কিবা বুজাবুজি হ'ব পাৰি নেকি, কাৰণ দুটা দলৰ একত্ৰীকৰণ এইটোতো নহ'ব আজিৰ দিনত, তেওঁলোকৰ নিজৰ স্থিতি থাকে আৰু সকলো দলেতো ক্ষমতা দখল কৰিবৰ কাৰণে আহে, এইটোতো ৰাজনীতি ধৰ্মই হয়। কিন্তু তথাপিও আমি স্থানীয় ভাৱে জনগণৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত এই সংঘাতবিলাক অলপমান কমাই ক'ৰবা বুজাবুজিৰ মাধ্যমত 2025-ৰ নিৰ্বাচনটো পাৰ কৰিব পাৰি নেকি। তেখেতসকলৰ পলিচি মতে যাব, আমি আমাৰ পলিচি মতে যাব। তো মিনিমাম কিবা আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰি নেকি, এইটো এটা সম্ভাৱনাটো এক্সপ্ল'ৰ কৰা হৈছে, মই এইটো স্বীকাৰ কৰোঁ। কিন্তু ইট ইজ ষ্টিল এ লং ৱে টু গ', উই হেভ ষ্টিল এ লং ৱে টু গ'। কি হ'ব আজি ক'ব নোৱাৰোঁ, ৰাজনীতিয়ে হয়, তাতে আৰম্ভণি ভালেই হয় আৰু কিন্তু বেয়া হ'বলৈ ৱেডাৰটো বেয়া হ'বলৈ আৰু বেছি সময় নালাগে। তাৰ কাৰণে আলোচনাত যিটো পৰ্যায়ত আছে, আলোচনা চলি থাকক আৰু কাৰোবাৰ বিৰোধেই নহয়। NDA এলায়েন্স 26লৈকে আছে, 26লৈকে থাকিব, 32 থাকিব। 25-তো যদি ইলেকশ্যনৰ একমাহ ডেৰমাহ আগত যিটো পৰিৱেশে আমাক যদি বাধ্য কৰে, তাতো NDA হিচাপে কিবা এটা ফৰ্মুলাত ওলাই পেলাই আমি আগবাঢ়ি যাব লাগিব। কিন্তু মই আজি ক'ব বিচাৰিছোঁ, যিহেতু মই UPPLৰে MLA, UPPLৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে মন্ত্ৰীসভাত মই আছোঁ। তো 25-ৰ পিছতো UPPLৰ নেতৃত্বতে কাউন্সিল গঠন হ'ব, কাউন্সিল চৰকাৰ। এইটো মই দৃঢ়তাৰে ক'ব পাৰোঁ। থেংক ইউ।